হেল্ল' জান, কি কৰিছা? আছো এনেই জাষ্ট ভাতকেইটা খাই পিনি উঠিছোহে। হেৰি নহয়, কথা এটা আছিল তোমাৰ লগত। কোৱাচোন বাৰু কি কথা আছে? মানে আমাৰ ঘৰত আজি কোনো নাই, চ' ভাবিলোঁ তোমাকে মাতো, আহিবা নি বাৰু? সঁচাকে অকলে আছা নি? কেনি গ'ল তোমাৰ দেউতাহঁত? আই বেয়া এটাকে পাই ল'ৰাটো অকলে অকলে এৰি থৈ গ'ল। হ'ব অপেক্ষা কৰিব নালাগে, হ'ব চৰি বাৰু হ'ব, আহিবানে নাহা সেইটো কোৱা। গৈছো ৰ'বা। অ'কে, আহা। A few moments later. বাহ, ইমান সোনকালে আহিলে? কি হাই মোক দেখি যে চখ হৈ গ'লা যে, আৰু বেলেগ কোনোবা সেইটোকে চিনি আকৌ। নাই হোৱা, ক'তো চৌকা দেখিলা, আৰুনো কোন আহিব তোমাৰ বদলি? হ'ব মোৰ এবাৰ গৰম উঠি আহিছে, অকণমান ফ্ৰেছ হ'লো, তুমি মোলৈ চাহ খাব লাগে দেই। হ'ব যোৱা, ফ্ৰেছ হৈ লৈ যোৱা। অ'কে। বৰ ডাঙৰ বিপদত পৰিলোঁ দেখোন, এতিয়া কি হ'ব? এইবাকেও আজিহে আহিবলৈ ক'লে দেখোন। বাৰু যি হয় হ'ব, ভগৱান বচাই ল'বা আৰু। কি কৰোঁ এতিয়া? ইগৰাকীও চাগে আহিলে। পালাহি। দেখা নাই নি? মুখৰ আগতে দেখোন থিয় হৈ আছো। এতিয়া অকণমান চাই দিয়া, মই বাথৰুমৰ পৰা আহোঁগৈ, আৰু বহুত গৰম উঠিছে, সেইকাৰণে ফ্ৰেছ হ'লো অকণমান দেই। নাই ৰ'বা শুন অকণমান, আহিছাহে, ফ্ৰেছ হ'বা, লাহে হ'বা। লাহে হ'বলৈ নাই, মই প্ৰথমতে ফ্ৰেছ হ'লো, বাথৰুমৰ পৰা আহিলোঁ, তাৰপিছত কথা পাতিম দেই। এতিয়াহে মৰিলোঁ মই, কি হ'ব মোৰ এতিয়া? হে ভগৱান। বিক্ৰম, এইফালে আহা। কোৱাচোন। বাথৰুমত কোন সোমাই আছে? পানী ইউজ কৰি যে গা ধুই আছে যে, কোনো নাই বুলি কৈছে নহয় ঘৰত, কোন নহয়? নহয় মোৰ ভণ্টি সোমাই আছে তাত। তেনেহ'লে বেলেগ কথা বাৰু। আহাচোন, বহা চোফাতে বহা। মনে কোনো নহয় ভণ্টি হয়, জাষ্ট ভণ্টি হয়। বাৰু হ'ব দিয়া, ঠিকে আছে, ময়ো তোমাৰ ভণ্টিৰ লগত চিনাকি হ'ব পাৰিম। হাই, হেল্ল', তোমাৰ নামটো কিনো? প্ৰিয়া হয় তোমাৰ? মোৰ ৰশ্মি হয়। কেতিয়া আহিলা তুমি? বেছি দেৰি হোৱা নাই, বিক্ৰমে মাতিছিল, সেইবাবে আহিলোঁ। বিক্ৰমে মাতিছিল? বিক্ৰমে মাতিছিল। বিক্ৰম, তুমি মাতিছিলা বোলে? মাতিছিলোঁ বাৰু। তোমাৰ দাদাক যে নাম কাঢ়ি মাতিছা, কোনে ক'লে ই মোৰ দাদা হয় বুলি? ই মোৰ বয়ফ্ৰেণ্ড হয়। বয়ফ্ৰেণ্ড হয় মানে তুমি ইয়াৰ গাৰ্লফ্ৰেণ্ড? মোৰ বয়ফ্ৰেণ্ড হ'ব লাগিলেতো মই ইয়াৰ গাৰ্লফ্ৰেণ্ডে হ'ব লাগিব। কি? ময়োতো ইয়াৰ গাৰ্লফ্ৰেণ্ড, ইও মোৰ বয়ফ্ৰেণ্ড। বিক্ৰম, কৈ নিদিয়া কিয়? মই তোমাৰ কি হয়? হয়। এই যদি তোমাৰ গাৰ্লফ্ৰেণ্ড হয়, তেনেহ'লে মই কি হয়? হয়, তুমিও গাৰ্লফ্ৰেণ্ডে। তুমিও মানে তুমি দুজনী ছোৱালীৰ লগত ফ্লাৰ্ট কৰি আছা? তুমি আমাক পাইছা কি হা? দুজনীৰ লগত একেলগে ফ্লাৰ্ট কৰি থাকিবা? ব্ৰেকআপ, তোমাৰ লগত মই ৰিলেশ্যনতে নাথাকোঁ। অকল তুমিয়ে নহয়, ময়ো এৰিলোঁ। এতিয়া আকৌ কোন আহিলে? য়েছ, কাক বিচাৰিছিল? য়েছ, মই বিক্ৰমক বিচাৰি আহিছিলোঁ, আছেনে বাৰু? হয়, আছে, আহক। বিক্ৰম। হে ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগতে বয়ফ্ৰেণ্ডৰ ওপৰত চকু দিয়ক, যাতে এজনীতকৈ বেছি ভাল নাপায়। চ' ফ্ৰেণ্ডছ, দেখিলে নহয় এজনীতকৈ বেছি গাৰ্লফ্ৰেণ্ড পতালে কি অৱস্থা হয়? এতিয়াও বিষাই আছে, বৰ জোৰছে মাৰি দিওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, আৰু মনত ৰাখিব, গাৰ্লফ্ৰেণ্ড মাত্ৰ এজনীহে পতাব, নহ'লে অৱস্থা বেয়া হ'ব।